মই এজন ইউটিউবাৰ নহয়, মই এজন সাধাৰণ শিক্ষক। ইউটিউবত ভিডিঅ' বনাই যাওঁ জাষ্ট শিক্ষকে ষ্টুডেণ্টক শিকোৱাৰ দৰে, বেলেগতকৈ অলপ বেলেগ ধৰণে। বন্ধুসকল, বাক্যশাৰী মোৰ নহয়, এয়া আমাৰ অসমৰ আটাইতকৈ জনপ্ৰিয় ইউটিউবাৰ, সকলোৰে মৰমৰ, যাক চিনাকি কৰি দিয়াৰ কোনো প্ৰয়োজন আছে বুলি মই নাভাবোঁ। তেওঁৱে হৈছে দ্য ওৱান এণ্ড অনলি ডিম্পু বৰুৱা। হয়, যাৰ ভিডিঅ' বনোৱা ইউনিক আইডিয়াই সকলোৰে মন আকৰ্ষিত কৰি তোলে। বিশেষকৈ অসমীয়া ভাষাত ভিডিঅ' বনাই মিলিয়ন ছাবস্ক্ৰাইবাৰ বনাব পাৰি বুলি প্ৰমাণ কৰি দেখুৱাই দিয়া প্ৰথম ব্যক্তিজন তেওঁ। অসমীয়া ভাষাত ইণ্ডিভিজুৱেল হিচাপে চাগে ময়ে এইটো প্ৰথম, কাৰণ আগতে শুনা নাছিলোঁ। বন্ধুসকল, আজি মই ডিম্পু বৰুৱাৰ কেইটামান বিশেষ গুণ বা ছাকচেছ হেবিট আপোনালোকৰ মাজলৈ লৈ আহিছোঁ, যাক ফ'ল' কৰি ডিম্পু বৰুৱাই অতি সফল ইউটিউবাৰ হ'বলৈ সক্ষম হৈছে। চ' লেটছ ষ্টাৰ্ট। প্ৰথম কথা, ছেল্ফ ইম্প্ৰুভমেণ্ট, নিজৰ ডেভেলপমেণ্টৰ ওপৰত কাম কৰা। এই পৃথিৱীত যিমানবোৰ সফল ব্যক্তি আছে সেই সকলোৰে কমন হেবিটটোৱে হৈছে ছেল্ফ ইম্প্ৰুভমেণ্ট। হয়, ছেল্ফ ইম্প্ৰুভমেণ্টৰ অবিহনে কোনো ফিল্ডতে আপুনি আগবাঢ়িব নোৱাৰে। ডিম্পু বৰুৱাইও যেতিয়া প্ৰথমতে ভিডিঅ' বনাইছিল, তেওঁক বহুতে ইনচাল্ট কৰিছিল, তোৰ লেংগুৱেজ বেয়া, লোকৰ কথা চুৰ কৰি ভিডিঅ' বনাইছ, ইত্যাদি ইত্যাদি। আনকি বহুত লোকেতো ডিম্পু বৰুৱাক গালি দিছিল, চালা অসমীয়াটো ভালদৰে ক'ব নাজানো, ভিডিঅ' বনাবলৈ আহিছ। তাৰ বাচ্চা আমাক জ্ঞান দিবলৈ আহিছ, তাৰ ভাষা চাচোন, তাৰ ভাষা চা, মুখ চা, আৰ্টছৰ ল'ৰা হৈ ছায়েন্সৰ কথা কয়। হয়তো এনেকুৱা গালি সকলোতকৈ বেছি কিন্তু ডিম্পু বৰুৱাই সেই গালি বা ইনচাল্টক ৰিয়েক্ট নকৰি নিজৰ ইম্প্ৰুভমেণ্টৰ ওপৰত কাম কৰিলে, নিজৰ কমিউনিকেশ্যন স্কিল ডেভেলপমেণ্ট কৰিলে, নিজৰ প্ৰেজেণ্টেশ্যন ঠিক কৰিলে, আৰু আজি আমাৰ সকলোৰে মৰমৰ ডিম্পু বৰুৱাই 2 মিলিয়নতকৈ অধিক ছাবস্ক্ৰাইবাৰ গঢ়িবলৈ সক্ষম হ'ল আৰু প্ৰমাণ কৰি দেখুৱাই দিলে আপুনি যদি মেণ্টেলি ষ্ট্ৰং থাকে বা শিকিবলৈ সদায় ৰেডি থাকে, তেতিয়া কোনেও আপোনাক সফলতাৰ পৰা বাধা দি ৰাখিব নোৱাৰে। দ্বিতীয় ইম্পৰ্টেণ্ট কথাটো হৈছে ভেলু এডিশ্যন। হয়, যদিও ডিম্পু বৰুৱাৰ প্ৰত্যেকটো ভিডিঅ'তে লাখৰ ওপৰত ভিউজ আহে, তথাপিও কিন্তু ডিম্পু বৰুৱাই কোনো টাইম পাছ বা অৰ্থহীন ভিডিঅ' আপলোড কৰি দৰ্শকক বিৰক্ত নকৰে। তেওঁ সদায় নিজৰ লগতে দৰ্শকৰো সময়ৰ মূল্য বুজি পায়। গতিকে তেওঁ প্ৰত্যেকটো ভিডিঅ'তে কিবা নতুনত্ব আনিবলৈ চেষ্টা কৰে, যাৰ জৰিয়তে তেওঁ ভিউৱাৰ্ছে ভিডিঅ'টো চাই উপভোগ কৰাৰ লগতে কিবা এটা নতুনত্ব শিকিবলৈও পায়। চেষ্টা কৰোঁ যে মানুহক যাতে কিবা এটা ভেলু এটা পায়, যাতে কিবা এটা শিকিব পাৰে, কিবা এটা মুখত টেনশ্যন লাগি থাকিলে। এজন সফল ইউটিউবাৰ হিচাপে এয়া এক সঁচাই বহুত ভাল লগা নিদৰ্শন, কিয়নো আপুনি যদি কাৰোবাক ভেলুৱেট কৰিব নোৱাৰে জীৱনত, তেন্তে আনেও আপোনাৰ জীৱনত ভেলুৱেট নকৰে, কিয়নো এই পৃথিৱী গতিশীল, কোনো কাৰো বাবে ৰৈ নাথাকে। তৃতীয় ইম্পৰ্টেণ্ট কথাটো হৈছে কনচিষ্টেঞ্চি বা দৃঢ়তা। বন্ধুসকল, আপোনালোকে ভালদৰে লক্ষ্য কৰিলে দেখা পাব ডিম্পু বৰুৱাৰ মেইনলি 2টা ইউটিউব চেনেল আছে। এটা ডিম্পু বৰুৱা, য'ত তেওঁ টেকন'লজি বা নতুন ইনফৰমেশ্যনৰ ওপৰত ভিডিঅ' বনায়, য'ত 960ৰো অধিক ভিডিঅ' আছে, আৰু দ্বিতীয় হৈছে ডিম্পু ব্লগ, য'ত ব্লগ ৰিলেটেড 560ৰো অধিক ভিডিঅ' আছে। এতিয়া কথা হ'ল, সদায় নতুন নতুন বিষয়বস্তু বা নতুন নতুন ঠাইৰ ওপৰত বনাই থকা ভিডিঅ' কোনো বিশেষ টীম বা মেনেজমেণ্টৰ ছাপোৰ্ট নোলোৱাকৈ কণ্টিনিউৱাছ ইউটিউবত আপলোড কৰি গৈ থকাটো সঁচাই এক আচৰিত কথা, কিয়নো ইয়াৰ আঁৰত লুকাই আছে কনচিষ্টেঞ্চি বা দৃঢ়তা, তেওঁৰ নিজৰ কামটোৰ প্ৰতি থকা প্ৰেম, যাৰ বাবে তেওঁক কোনো ব্ৰেক নোলোৱাকৈ বছৰ বছৰ ধৰি কণ্টিনিউৱাছ ভিডিঅ' বনাই আহি আছে। আনকি কৰোণাৰ লকডাউনৰ সময়তো ডিম্পু বৰুৱাই নতুন নতুন ঠাইৰ ভিডিঅ' আপলোড কৰিবলৈ এৰা নাছিল। চতুৰ্থ তথা শেষত ডিম্পু বৰুৱাৰ আটাইতকৈ ভাল লগা গুণটো হৈছে চিম্প্লিচিটি। হয়, ডিম্পু বৰুৱাই ইমানেই কথাবোৰ চিম্পুলভাৱে উপস্থাপন কৰে যে নতুনকৈ আকৌ বুজাই দিয়াৰ কোনো প্ৰয়োজনেই নাথাকে। কথাতে কয় নহয়, যদি আপুনি কাৰোবাক সহায় কৰিব বিচাৰে সঁচাকৈ, তেন্তে কথাবোৰ যিমান পাৰে চিম্পুল কৰি দিয়ক, আৰু কাৰোবাক যদি ফচাব বিচাৰে তেতিয়া কথাবোৰ জটিল কৰি দিয়ক, নিজে নিজে কনফিউজ হৈ যাব। ডিম্পু বৰুৱাৰ টেকনিকেল চেনেল হোৱা স্বত্বেও প্ৰত্যেকটো টেকনিকেল কথা ইমানেই সহজভাৱে বুজাই দিয়ে যে এটা সাধাৰণ গল্প কোৱা গোটা লাগে, যি সঁচাই আদৰণীয়। বন্ধুসকল, অসমৰ আটাইতকৈ জনপ্ৰিয় ইউটিউবাৰ ডিম্পু বৰুৱাৰ জন্মদিনৰ উপলক্ষে তেওঁৰ ওপৰত বনোৱা এই ভিডিঅ' কেনে লাগিল কমেণ্ট কৰি জনাব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, আৰু এনেধৰণৰ ভিডিঅ'ৰ প্ৰতি ইণ্টাৰেষ্ট থাকিলে চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ এই যাত্ৰাত সহযোগিতা কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ।